আমি এতিয়া এইটো কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ ৩ ডিচেম্বৰ তাৰিখে আমাৰ যিহেতু ১০০ ঘণ্টীয়া অনশন আছিল, সেই অনশনস্থলীত আজি আমাৰ যিটো দেখা গৈছে যে অনশনস্থলীত ১০০ ঘণ্টা পাৰ হৈ গৈছে, কিন্তু এই অনশনস্থলীত চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ এজন ব্যক্তি অহা নাই আমাক যে সন্মান দিব, সেইখিনি আমাক যে আজি অনশনকাৰীক যে এটা সন্মান দিব সেইখিনি ব্যক্তি এতিয়ালৈকে অহা নাই। কিন্তু সেই অনশনস্থলীৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি আমাৰ যিহেতু আমাক সন্মান দিয়া নাই, আমি এই অনশনস্থলীৰ পৰা আমি অনিৰ্দিষ্ট চৰকাৰলৈকে ৰেলপথ মানে কাৰ্যসূচী আমি হাতত লৈছোঁ। সেয়েহে আজি আমি এই ৰেলপথ প্ৰগ্ৰাম হাতত লোৱাৰ কাৰণে যিহেতু আমি সিদ্ধান্ত লৈছোঁ, কাৰণ যিহেতু বিগত আমাৰ দেখা যায় যে কোচাত দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছোঁ, আন্দোলন কৰি আমি আমাৰ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। দেখা যায় আমাৰ যিটো কেৰেলৰ আমাৰ অধ্যক্ষ জীৱন সিং ডাঙৰীয়া আৰু লগতে DL ঘোষ ডাঙৰীয়াৰ লগত আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হয়, কিন্তু শান্তি চুক্তি সম্পূৰ্ণ হয়, কিন্তু শান্তি চুক্তি এতিয়ালৈকে স্বাক্ষৰ হোৱা নাই। এতিয়ালৈকে আমাৰ কিয় আজি শান্তি চুক্তি আমাৰ এতিয়ালৈকে স্বাক্ষৰ হোৱা নাই? বিগত বহুদিন ধৰি আন্দোলন কৰি আহিছোঁ, কিন্তু কোচাত জনগোষ্ঠীক এতিয়া আমাক যেতিয়া অপমান কৰিছে, আমাক লজ্জিত কৰিছে, আমাক যে ভাগাভাগ কৰিছে, এইটো চৰকাৰৰ আমাৰ স্পষ্ট কথা। কাৰণ আমি এতিয়া বুজাৰ বাকী নাই। আমি কিন্তু এতিয়া আজি এই আমাৰ সভাস্থলীৰ পৰা আজি আমাৰ যিটো ৰেল আজি সভাস্থলীৰ পৰা মই আজি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ সকাই দিব বিচাৰিছোঁ যে আমাৰ যিহেতু আমাৰ অনাগত দিনৰ কাৰণে যদি আমাৰ 26ৰ আগত যদি আমাৰ কেন্দ্ৰীয় চৰকাৰে যদি শান্তি চুক্তি আমাৰ সম্পূৰ্ণ নহয়, আমাৰ পিছকা যদি আমাৰ সম্পূৰ্ণ নহয়, তেতিয়াহ'লে ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। যিহেতু আজি যিটো আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এটা মেছেজ পঠাইছে, যিহেতু আমাৰ একেই মিছন এটা মেছেজ পঠাইছে, এসপ্তাহৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে আমাক এটা টিম এটা KDCক আমাক মাতিছে আৰু যিহেতু শান্তি চুক্তি সম্পূৰ্ণ হ'ব বুলি আজি আমাক এটা সুন্দৰ এটা বাৰ্তা দিছে, সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কথা মই এটাই স্পষ্ট কথা কৈছোঁ যে আমাৰ যিটো আন্দোলন, আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন আমাৰ ভাষা বুজি পোৱা নাই, কিন্তু আমাক আজি প্ৰশাসনে আমাৰ অপমান কৰিছে। কালি আমাৰ সতীৰ্থসকলক আমাৰ মানে মাৰপিট কৰিবৰ কাৰণে প্ৰশাসনে এতিয়া দ্বিধাবোধ কৰা নাই, আমাৰ বেয়া ব্যৱহাৰ কৰিছে প্ৰশাসনক। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, কাৰণ কিয় আমাক যে গণতান্ত্ৰিক আন্দোলন আমি ভাষাটো বুজি পোৱা নাই নেকি? আজি আমি আন্দোলন কৰিছোঁ, আমাৰ কোনো ধৰণৰ আমি ইয়াতে কোনো বিশৃংখলা আমি কোনো ধৰণৰ আমি সৃষ্টি কৰা নাই, কিন্তু দেখা যায় যে আজি প্ৰশাসনে আমাক মানে অত্যাচাৰ কৰিছে, বাধা দিছে। আমাক কিয় আজি বাধা দিছে? আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি আজি ইয়াতে আমি আন্দোলন কৰিছোঁ। প্ৰশাসনে এইটো ভাবিব যে আমি প্ৰশাসন দেখি আমি কেতিয়াও ভয় নকৰোঁ, আমাৰ জাতি মাটিৰ কাৰণে আমাৰ উদ্দেশ্যৰ কাৰণে আমি মৰিবলৈ সাজু আছোঁ। প্ৰশাসনে আমাক কি ভয় দেখাইছে? এইটো আমি কেতিয়াও এইটো ভয় খোৱা নাই। কিন্তু এইটো আমাক অপমান কৰিছে। কালি যিটো আমাৰ ঘটনা হৈছে, আমাক থানাত নি পেলাই আমাক যিটো চৰম অপমান কৰিছে, এইটো আমি লজ্জিত পাইছোঁ। আমি অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰক সকাই দিছোঁ আৰু প্ৰশাসনক মই তীব্ৰভাৱে গৰিহণা দিছোঁ যে অসম চৰকাৰ আপোনালোকে এইখিনি আপোনালোকে নকৰিব, আপোনাক এইখিনি কথা বিৰতি ৰাখক, অন্যথা আমি কুচাকমুখ জাতি আমি হাবুলি বহি নাথাকোঁ, আপোনাৰ অপমান সহ্য নকৰোঁ। আগৰ দিনৰ কাৰণে আপোনালোকে এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ বন্ধুগণৰ জৰিয়তে আমি এই কথা এটা সকীয়াই দিওঁ যে চৰকাৰক আৰু ভাৰত চৰকাৰক আমাৰ যিটো ৰেলপথ যিটো অৱৰোধ এইটো স্থগিত ৰখা হোৱা নাই। আমাৰ কেন্দ্ৰৰ নিৰ্দেশনা অনুযায়ী আমাৰ যিটো ভাৰত চৰকাৰে যিটো বাৰ্তা দিছে, এই বাৰ্তাটো 7 দিনৰ ভিতৰত আমাৰ যিটো KLO আৰু KLO-CANৰ যিটো শান্তি চুক্তিৰ কাৰণে যিটো পিচ ৰেকৰ্ড, সেই পিচ ৰেকৰ্ডটো ফলপ্ৰসূ কৰিব। আৰু ফলপ্ৰসূ যদি 7 দিনৰ ভিতৰত নকৰে, তে পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতীয় অৰ্থনীতিৰ মুদ্ৰাস্ফীতি, ৰেলপথ অৱৰোধ আৰু নেশ্যনেল হাইৱে এই দুটা কাৰ্যসূচী আমাৰ চলি যাব। আৰু সেইটোৰ কাৰণে আমি প্ৰশাসনৰ কোনো ধৰণৰ যিটো ভ্ৰূক্ষেপ নকৰাকৈ আমি গণতান্ত্ৰিকভাৱে আমি আগুৱাই যাম, যিটো নেকি আমাৰ যিটো কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো নেকি আমাৰ মুখ্য উদ্দেশ্য। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ৰাইজক আৰু সমূহ জাতীয় প্ৰেমী যিবিলাক ৰাইজ আছে তেওঁলোকক আৰু প্ৰশাসনৰ মানুহ এটা কথা অনুৰোধ কৰোঁ যে কোচ ৰাজবংশী এনাগতৰ জাতি, এই জাতিটো বিশ্বৰ ভিতৰত সবচে প্ৰতাৰক হিচাপে গণ্য কৰি আছে প্ৰশাসনে, চৰকাৰে। আৰু এইটো আমি যে তেনেকৈ আগতে যিটো দাবী কৰা এইটো ৰাজ্য নহয়, দাবী কৰি আমি জনজাতিকৰণৰ বিচৰা নাই, কাৰণ এইটো দাবী কৰাটো আমাৰ এটা লক্ষ্য নহয়। আমি যিটো সাংবিধানিক মৰ্যাদা আমাৰ যে আগতে যিটো ক্ষমতাবোৰ আছিল, সেইটো আমি পুনৰ গঠনহে বিচাৰিছোঁ। আৰু সেইটো লক্ষ্য ৰাখি আমাৰ যিটো জাতীয় নেতা জীৱন সিং সংগ্ৰামত গৈছিল আৰু তেওঁলোকক আমন্ত্ৰণ ক্ৰমে ভাৰত চৰকাৰে আনিছিল। আৰু আমিও এনেকুৱা এটা পৰ্যায় দেখা নাই যে কোনো এটা সহস্ৰ সংগ্ৰামীৰ নেতাক আনি পেলাই শান্তি চুক্তিৰ কাৰণে আলোচনা হ'ল, কিন্তু ফলপ্ৰসূ কৰি যিটো বলবৎ কৰা নাই, সেইটো আমি খুবেই একদম দুখজনক আৰু ক্ষোভজনক। আৰু সেইটো আমি
পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো কোচ ৰাজবংশী জনগণ কামতপুৰী জনগণ সেইটো কোনো প্ৰকাৰে সহ্য নকৰে আৰু আগন্তুক দিনত আমি খুব ৰিচেণ্টলি ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'ম সেইটো কাৰণে আমাৰ প্ৰশাসন দায়ী থাকিব ভাৰত চৰকাৰ দায়ী থাকিব অসম চৰকাৰ দায়ী থাকিব আৰু আমি কোচ ৰাজবংশী জনগণ কোনো প্ৰকাৰে দায়ী নাথাকিম 7 দিনৰ সময়সীমা দিয়া আপোনালোকক বান্ধি পেলাই তেওঁলোকে নিৰাময় কৰাৰ প্ৰতিশ্ৰুতি দিছে 7 দিন এসপ্তাহ পাৰ হৈ যোৱাৰ পিছত যদিহে নহয় কি সিদ্ধান্ত হ'ব পৰৱৰ্তী সময়ত হয় তেওঁলোকে ভাৰত চৰকাৰে গৃহ বিভাগে আমাৰ এটা অনাৰ দিছে যে 7 দিনৰ ভিতৰত যাতে 20 একৰৰ বিষয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ আমাৰ জাতীয় মাটিৰ যে আইকনিক লিডাৰ যিজন নেকি জীৱন সিং কোচৰ লগত তেখেতৰ লগত 7 দিনৰ ভিতৰত আলোচনা কৰি আমাৰ যিটো নেকি যিটো নিৰৱচ্ছিন্ন যিটো নেকি প্ৰাপ্য যিটো অধিকাৰ সেইটো ৰাখিব আৰু যদি নহয় তো মই পৰৱৰ্তী আপোনালোকৰ মাধ্যমৰ যোগেদি জনাওঁ আমাৰ দুটাই কাৰ্যসূচী আছে এটা হ'ল কি নেশ্যনেল হাইৱে অৱৰোধ আৰু আমাৰ ভাৰত চৰকাৰৰ যিটো নেকি ৰেল বিভাগৰ যিটো নেকি পথ আমি সেইটো স্তব্ধ কৰিম অসম বেংগল আৰু বিহাৰ তিনি ৰাজ্যত হয়